আজি ৰঙৰ উৎসৱ হোলী বুলি আমি গাঁওখনতে মাগোঁ। এনেকৈ উদযাপনটো কৰোঁ। কালী মন্দিৰত ইমান সুন্দৰ এডাল গছ চাওক আপোনালোকে। কালী মন্দিৰৰ গছডাল ইমান ধুনীয়া সুন্দৰ, লগতে আমাৰ এই হোলীৰ মানুহখিনি আমি সকলোৱে গাঁওখনতে প্ৰত্যেকটো কৰোঁ বুলি আহোঁ আৰু প্ৰত্যেক বছৰে গুৱাহাটীৰ পৰা এনে বিশেষটো সেনেকৈ ধৰা অহা নপৰে। ঠিক আছে, এইটো আমাৰ কালী মন্দিৰটো কিমান মানুহ আমাৰ হোলী উৎসৱ বুলি আমাৰ এই মন্দিৰটোৰ সেৱা এটা ল'লা চবে। গাঁওখনতে প্ৰত্যেক এটা কৰোঁ আৰু ৰঙৰ উৎসৱ হোলী বুলি চবে গাঁৱে গাঁৱে যাওঁ আৰু ঘৰে ঘৰে এনেকৈ যোনে যি দিয়ে আৰু হোলী বতৰ ভালে একদম মজা মজা। আৰু এনেকৈ প্ৰতি বছৰে আমি হোলী মাৰোঁ, গাঁওখনত ভালো লাগে, সকলোৱে ওলোৱা খায় আৰু তাত কিমান মানুহ আমাৰ গাঁৱত কিমান ডেকা ল'ৰা সকলোৱে ফূৰ্তিকৰ এটা হয়। বাহিৰত থাকে লগ পোৱা যায় আৰু হোলীতে অহা যায়, সেইটোৱে ভাল লাগে। সভাপতিৰ ধনভৰালি পইচা আমাক বেছিকৈ দিব লাগিব কিন্তু হেপী হোলী, হেপী হোলী, হেপী হোলী, হেপী হোলী। আমি ধনবাৰী ফাইনেলি আহি পালো বেছিকে গা আমার বন্ধু